আজি কেই তাৰিখ ন? আজি কেই তাৰিখ? অঁ আজি 7 তাৰিখ, কালি 6 তাৰিখ আছিলে। কালি গা ধুলোঁ, আজিও গা ধুম। মৰণা মাৰি আছিলোঁ আজি। তো ভাই এনেকুৱা লাজ নকৰিবি। তো ভাই লাজ লাগিছে সেইকাৰণে ডাইৰেক্ট নদীত কিয় ন মৰণা মাৰি আছে। তাক গৰু আনিব যাওঁ, গৰু আনি কিনে চিধা নদীত গা ধুম। চালা মোৰ কাৰণে নৰখিলে, সিহঁতি ৱেইট কৰিব লাগে মোৰ জানে কিমান। আৰে ভैয়া ये क्या हो रहा है? হ'ব গৰু লৈ আহোঁ, তাৰপিছত গা ধুম। আহি গ'লো এতিয়া তাৰ চুইমিং পুলৰ ওচৰত। পানী নাই এতিয়া। ফটাফট সোনকালে গৰুকেইটা নিব লাগে আৰু গা ধুব লাগে, নহ'লে যদি দেৰি হৈ যায় ধুব নিদিব নহ'লে। শুভম সন্দীপ সেইটো আনিব গৈছে নেকি? জল্দি आ। ओ नो, ये तो अपने काम में लग गया। प्रथम तीनटाक লৈ লওঁ। পোৱালিকেইটা মজা লাগিছে। এফালে ধান্দা শেষ হ'ল আৰু ট্ৰেইনালি সিটো চাইডে কিন্তু ধান লগোৱা নাই। মই এতিয়া চুইমিং পুল দেখাইছোঁ আমাৰ এইটো। এতিয়া আমি গৰু লৈ পিনে গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ এইটো মাৰ্বল জিতলো, এইটো মাৰ্বল হেল্ল' খুটি আৰু আমাৰ শচীন টি স্কুলৰ ল'ৰাটো ইয়াত থৈ আছোঁ, ইয়াত থৈ দিছোঁ। ৰাস্তা বনাই আছোঁ যে শচীন টি স্কুলে ৰাস্তা আজা
তাতে এতিয়া গা ধুম মই গৈ আছোঁ গৰু চৰু লৈ আহিলোঁ আৰু ই ভিডিঅ' কৰিব কৰ এনেকুৱা ধৰ কৰ ভিডিঅ' কৰ এতিয়া তোৰ নামটো কৈ দে এতিয়া তোৰ নামটো ক'ব তোৰ প্ৰথমে নামটো ক মৰণা মাৰি আছা ইয়াত পুৰা দ আছে Wait, it's not.